ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু সকলোৰে নিশ্চয় ভাল, আমাৰো ভালেই। আৰু দেখিছে আজি মানে আমি এইফালে আহি আছোঁ। ক'লে যাওঁ নকওঁ বাৰু, সেইটো চাগে আপোনালোকে থাম্বনেইল দেখিব গম পাইছেই। আৰু মোৰ লগত আহিছে, এওঁ আহিছে সেয়া, আৰু আহিছে পাপা, সেয়া পাপা আহিছে। আমি তিনিটাই আহিছোঁ। ভণ্টিকো লগ ধৰিছিলোঁ, তাই খালি স্কুল গুচি গ'ল যে, সেইটো কাৰণে তাই নাহিলে। স্কুল খোলা আছে, ক্লাছ 10ৰ ছোৱালী যিহেতু ক্ষতি কৰিব নোৱাৰে নহয় জানো। আৰু এতিয়া আমি তিনিটা প্ৰাণী আহি আছোঁ আৰু তেতিয়াহ'লে বিশেষ একো নকওঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, বাকী মৰম দিব, আগবঢ়াই লৈ যাব। তেনেকৈ আপোনালোকৰ মৰম পাই মোৰ বিৰাটেই ভাল লাগিছে। এনেকৈ মোক আগলৈ মৰম দি আগবঢ়াই লৈ যাব। বাকী ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে। আৰু গাইজ, আমি এতিয়া আছোঁ নামবৰ হাবিৰ মাজত। এইখন হৈছে এখন সংৰক্ষিত বনাঞ্চল, হয়তো সকলোৱে ইয়াৰ বিষয়ে জানেই ভালকৈ। আৰু দেখিছেনে গাইজ, ইয়াৰ ভিতৰত সোমোৱাৰ লগে লগে যে মোৰ বিৰাট ভয় লাগে নহয়। কেতিয়া মানে পাৰ হওঁ লাগে, কিন্তু ভালো লাগে বাৰু, যিহেতু গছ গছনিৰ মাজত এটা ধুনীয়া পৰিৱেশৰ মাজত মানে গৈ থাকোঁ। হ'লেও ভয় লাগে দিয়কচোন। আৰু গাইজ মানে ছিট বেল্ট লগাই লৈছোঁ, দেখিছে এওঁ লগাই লৈছে। ভাইটি সেইদিনা আহিছিলে, ছিট বেল্ট নলগালে ফাইন কৰিলে। সেই মানে ছিট বেল্ট লগাই লৈছোঁ, ছেফটিটো একদম মেইন হয় ন, আৰু তাতে পইচা ভৰিব লাগিব। সেইটো কাৰণে হেৰি কৰি লৈছোঁ আৰু লগাই লৈছোঁ। আপোনালোক আহিলে নামবৰ হাবিৰ মাজত যদি আহে নহয়, ছিট বেল্ট লগাই আহিব আকৌ দেই, নহ'লে মানে ফাইন কৰিব লাগিব। আৰু গাইজ, এতিয়া আমি গৈ আছোঁ, নামবৰ হাবিৰ মাজতে আছোঁ। মোৰ যেন মানে কেতিয়া পাৰ হওঁ লাগিছে, বিৰাট ভয় লাগে পায়। আৰু এতিয়া কি হ'ল, এতিয়া যিহেতু চবৰে আই ফ্লু হৈছে ন, মোৰো মানে বিৰাট ভয় লাগি আছে। আৰু মোৰো কি হৈছে জানো, কালিৰ পৰা মানে চকুটো, বাওঁ চকুটো মানে অলপ বিষাই আছে আৰু অকণমান চকুত ফুলিছে। সেইবাবে মই ভাবিছোঁ, মই মানে ঘৰৰ পৰা এযোৰ চশমা লৈ আহিছোঁ যে মই পিন্ধি থাকিম, কিন্তু পিন্ধিবলৈ মন যোৱা নাই। কিন্তু মই এতিয়া পিন্ধোঁ বুলি ভাবিছোঁ, এইযোৰ পিন্ধোঁ। কেনেকুৱা লাগিছে গাইজ মোক জনাব চশমা পিন্ধিলে। আপোনালোকো সাৱধানে থাকিব দেই, এই বেমাৰটোৰ পৰা, বৰ এটা বিৰাট বেমাৰ। এইটোৰ পৰা বাচিবলৈ মই মোৰ ফৰ্মুলা আপোনালোকক দিব পাৰোঁ। এয়া আমি গৰম পানী খালোঁহি গাইজ, এয়া গৰম পানীও আমি আহি পেলাই সোমাই আছোঁ। আৰু আপোনালোকক মই এটা মোৰ ভাগৰ ফৰ্মুলা দিবলৈ বিচাৰিছোঁ। আপোনালোকে ভাল পায়নে বেয়া পায় নাজানো, কিন্তু সেইটো বহুত কামত আহে। আপোনালোকে যদিহে আপোনালোক মহিলা হয়, তেতিয়াহ'লে এডাল কেঁচা ৰঙা সূতা বাওঁ ভৰি বুঢ়া আঙুলিত বান্ধিব, আৰু যদিহে আপোনালোক পুৰুষ হয়, তেতিয়াহ'লে সোঁ ভৰি বুঢ়া আঙুলিত এডাল ৰঙা কেঁচা সূতা বান্ধিব। তেতিয়া মানে চকুৰ অসুখটো ভাল হোৱা বুলি কোৱা হয়। এইটো বহুতে প্ৰচলিত হৈ আছে, কিন্তু মই আকৌ প্ৰমাণ পাইছোঁ দেই। মই মানে আগতে মোৰ চকুৰ অসুখ হয়, মই পিছে এইটো ফৰ্মুলা ইউজ কৰি মই প্ৰমাণ পাইছোঁ সঁচাকৈ মোৰ ভাল হৈছিলে। আৰু আপোনালোকেও এইটো ফৰ্মুলা আপোনালোকে ইউজ কৰিব পাৰে, আৰু যদি ভাল পায় তেতিয়াহ'লে মোক জনাব। আৰু বাকী তেতিয়াহ'লে গৈ লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই। আৰু মোক চশমা পিন্ধিলত কেনেকুৱা লাগিছে জনাব। আৰু গাইজ ফাইনেলি আমি পাই গ'লোহি। এইখিনিতে ৰ'দ পৰি চাহ আৰু আমি পাই গ'লোহি। আৰু এতিয়া আইতাগৰাকীৰ ওচৰতে শৰাইৰ কাৰণে বস্তু লৈ লওঁ বুলি ভাবিছোঁ। তেওঁ সকলো নিজে যা যোগাৰ কৰি দিলে, মানে শৰাইৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি দিলে। ধুই পখালি ভিতৰত, যিহেতু আকৌ ধুবলৈ গ'লে লাইন পাতিব লাগিব, দেৰি হৈ যাব। আপোনালোক আহিলে ইয়াত সোমাব পাৰে। এইখন হৈছে মন্দিৰৰ মুখ্য গেট, আৰু আমি ইয়াৰ পৰা এতিয়া সোমাই গৈছোঁ এনেকৈ ভিতৰলৈ। আৰু এয়া হৈছে মাৰ মূল মন্দিৰ ভাগ। আৰু আমি সেইটো এতিয়া চাকি জ্বলাবলৈ, চাকি জ্বলোৱা ফটো এক্সট্ৰা হয়, মন্দিৰৰ লগতে লাগি আছে। আৰু এয়া শহুৰ আৰু জোঁৱাই দুয়োটা একেলগে চাকি জ্বলাইছে, আৰু মই কেমেৰামেন। আৰু আমাৰ মূল মন্দিৰ ভাগৰ এনেকৈ সোমাই যাব লাগিব। যিহেতু মই শৰাই দিম, মই ইফালেদি যাব লাগিব। আৰু এইখিনিৰ পৰা মোবাইল এলাও নাই, আমাক মানা কৰিলে বাবে থৈ দিলোঁ। আৰু ইয়ালৈ আহিলে ৰঙা পিঠা বান্ধিব লাগে, এনেকৈ মনৰ ইচ্ছা পূৰণ হয় বুলি কয়। মই প্ৰতিবাৰে আহিলে বান্ধো, আৰু যদি ইচ্ছা পূৰণ হয় খুলি দিওঁ, ৰছীডাল মানে খুলি দিব লাগে। আপোনালোকো আহিলে বান্ধিবচোন, বৰ ভাল লাগে। আৰু আমি এতিয়া আহিলোঁ। বাটতে ইমান ভোক লাগিলে নহয়, এখন ধাবাত সোমালোঁ। NH30 লাগিলে।
এইখনে আছিলে ধাৱা আহি পেলাই অলপ দূৰ আহি আৰু গাইছ আহিলোঁ হয় ইয়াত মানে কি ক'ব আৰু বাপৰে ইমান দাম নহয় আপোনালোক আহিলে নমাব কিন্তু অসমীয়া হোটেলে বাৰু হ'লেও মানে ইমান দাম নহয় ফাইনেলি আমাৰ ভাত আহি গ'ল ইয়াত দিছে দাইল আলু ভাজি আজি আমি খাইছোঁ যিহেতু মন্দিৰে আহিছোঁ খাই আছে আৰু পাপাই এইফালে চাইডে পাপাই খাই আছে আৰু গাইজ আমি চুইতে গৰম পানীও চাবলৈ আপোনালোকো আহিবচোন এয়া চাবলগীয়া হয় আগতে আহিছোঁ যদিও আকৌ আহিছোঁ ভাল লাগে আগতে আহোঁতে টিকেট চিষ্টেম নাছিলে কিন্তু আজিকালি টিকেট চিষ্টেম হ'ল এই কাউণ্টাৰটো যে দেখিছে ইয়াত টিকেট কাটিব লাগিব 18 বছৰ তলৰখিনিৰ কাৰণে নালাগে বাৰু ওপৰখিনিৰ কাৰণে 20 টকা পাৰ পাৰ্চন আৰু ইয়াত দেখিছে আপোনালোকে গৰম পানী হয় এই মাজত যে দেখিছে সেয়া বক বককৈ উতলি আছে পানীখিনি এয়া মানে কি কাৰণে হয় আজিলৈকে কোনো গম পোৱা নাই এনে নিজে নিজে উতলি থাকে তাৰ পৰিৱেশটো খুব ধুনীয়া এইফালে অলপমান অলং এখন আছিলে আমি নগ'লোঁ মোৰ যে উঠিবলৈ ইমান ভয় লাগে মানে নিজে নিজে উতলি আছে আজিলৈকে মানে এইটো ৰহস্য কোনো উলিয়াব পৰা নাই কিমান চাফা চাফ আচৰিত মানে সেই মাজত গাইছ মই মানে এতিয়া নামি আহিছোঁ তললৈ দেখিছে মানে আচৰিত আজিলৈকে কোনেও উলিয়াব পৰা নাই সেই পানীখিনি যে কেনেকৈ এনেকৈ উতলি থাকে দেখিছে আপোনালোকে ইয়াৰ মাজত উতলি আছে ইয়াত মানুহে এনেকৈ পইচা দিয়ে পইচা কৰি আছে মই আপোনালোকৰ কাৰণে ৰিক্স লৈ পেলাই দেখুৱাবৰ কাৰণে নামি আহিছোঁ আৰু আছোঁ পানীখিনি কিমান গৰম আপোনালোকে মানে আচৰিত গৰম হৈ আছে ইয়াৰ মাজত সেইখিনি ষ্টেপৰ ওচৰত উতলি আছে আৰু গাইছ আমি তাৰপৰা ওলাই আহিলোঁ এতিয়া আহিছোঁ ঘৰ আহি আছোঁ আৰু দেখিছে আজিকালি আগতে টিকেট চিষ্টেম নাছিলে বাৰু আজিকালি টিকেট চিষ্টেম হ'ল আৰু টিকেটটো এইটো মই অকণমান বেকেমে কৰি দেখাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে বাৰু টিকেটো হ'ল আজিকালি আৰু এইবিলাক নাগা মানুহ হয় নগা মানুহ তেওঁলোকেহে টিকেট হেৰি কৰিছে কাৰ্বি আংলং কৈ আছোঁ কাৰ্বি মানুহ নগা নহয় চৰি আৰু এতিয়া আহি আছোঁ ঘৰ বিৰাট ভাগৰ লাগিছে ৰাইজ বাকী তেতিয়াহ'লে আজি এই ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ চাওঁ আগত যদি কিবা আৰু ইণ্টাৰেষ্টিং হৈ যায় আকৌ দেখা দিবলৈও আছোঁ এড কৰোঁ বুলি ক'ব নোৱাৰি আৰু তেতিয়াহ'লে আপোনালোকো ভালে থাকক আৰু মোৰ ভিডিঅ'বোৰ চাব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এটা নতুন ভিডিঅ' আকৌ অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ এতিয়া যেনেদৰে মোক মৰম দি আছে তেনেকৈ মৰম দি মোৰ চেনেলটি আগুৱাই লৈ যাব সকলোলৈকে বহুত বহুত বেছি ধন্যবাদ আৰু তেতিয়াহ'লে এতিয়া ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ বাই বাই ভালে থাকক সকলো